হেল্ল' এভৰিৱান, গাঁৱলীয়া পৰি বৰষা অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ নাৰিকল লাড়ু। তাৰ কাৰণে মই এটা নাৰিকল এনেদৰে কাটি লৈছোঁ। নাৰিকলৰ কোলা বাকলিখিনি মই গুচাই লৈছোঁ আৰু লৈছোঁ চুজি প্ৰয়োজন অনুসৰি ল'ম আৰু লৈছোঁ চেনি মই একাপ লোৱা নাই, সম্পূৰ্ণ আধা কাপ লৈছোঁ মই। আৰু এই সকলোখিনি মই মিক্সিত মাৰি ল'ম। প্ৰথমতে মই চুজিখিনি মাৰি ল'লোঁ। এই চুজিখিনি নিচিনাকৈ মই একেদৰে নাৰিকল আৰু চেনিখিনি মাৰি ল'ম। মই চেনি আৰু নাৰিকলখিনি একেদৰে মাৰি ল'লোঁ। এতিয়া মই কেৰাহী এখনত চুজিখিনি ভাজি ল'ম। চুজিখিনি যেতিয়া গোন্ধ ওলাব বা ৰঙচুৱা হ'ব, যে গোন্ধ ওলোৱাৰ পিছত চুজিখিনি আমাৰ ৰেডি হৈ যাব। আমাৰ চুজিখিনি হৈ গৈছে। এতিয়া মই কাঢ়ি ল'ম চুজিখিনি। ঠিক একেদৰে সেই একেখন কেৰাহীতে মই ৰুকি লোৱা নাৰিকলখিনি আৰু চেনিখিনি দি ল'ম। আপোনালোকে ইচ্ছা কৰিলে নাৰিকলখিনি মিক্সিত নামাৰিও ৰুকি ল'ব পাৰে। মই নাৰিকলখিনি ভাজি লৈছোঁ। নাৰিকল মোৰ ভজা প্ৰায় হৈ গৈছে। আপোনালোকে চাব যাতে নাৰিকলখিনি মানে লাড়ু বনালে মানে এনেকুৱা ধৰণৰ হৈ যায়। তেতিয়া এনেকুৱা টাইপৰ হৈ গ'লে আপোনালোকে কাঢ়ি ল'ব আৰু এনেকুৱা সময়তে চুজিখিনি দি ল'ব। চুজিখিনি দি এতিয়া এটা এটাকৈ নাৰিকলৰ লাড়ু বনাই গৈছোঁ। মোৰ নাৰিকল বনাই লৈছোঁ। নাৰিকল লাড়ু ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা